আজি আপোনালোকক অসমৰ লগতে নৰ্থ ইষ্ট ৰিজনৰ প্ৰত্যেককেইখন ষ্টেটৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱসায় এটা বিষয় ক'বলৈ আপোনালোকে দেখা পাইছে অসমৰ লগতে নৰ্থ ইষ্টৰ প্ৰত্যেকখন জিলাতে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হৈ আছে সেইবাবে আমাৰ অসমীয়া ল'ৰাসকলে এই কনষ্ট্ৰাকশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বিজনেছটোত সোমাব লাগে এই ব্যৱসায়টো যথেষ্ট প্ৰফিটজনক ইয়াৰ বাবে আপোনালোকে চাওক আগৰ দিনত আমাৰ মা দেউতাহঁতে কি কৈছিলে মিস্ত্ৰীয়ে যিটো ডিজাইন দিছিলে সেই ডিজাইনটো মতে ঘৰটো বনাইছিলে কিন্তু আজিকালি সেইটো নহয় আজিকালি আমি প্ৰত্যেকে এজন আৰ্কিটেক্টৰ ওচৰলৈ গৈ ঘৰটো লেআউটৰ ডিজাইনৰ পৰা ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা এই সকলোখিনি কাম কৰোঁ আৰু ইয়াৰ লগতে কি হয় যেতিয়া আপোনাৰ এটা ঘৰৰ ডিজাইন দিয়ে তেতিয়া আপোনালোকৰ মেটেৰিয়েলৰ পৰা ইণ্টেৰিয়ৰ বস্তুৰ পৰা আপুনি সকলোখিনি ছাপ্লাই কৰিব পাৰে এইটো এটা বহুত প্ৰফিটজনক ব্যৱসায় হয় এই ব্যৱসায়টো বৰ্তমান বহুকেই বেছিভাগেই মাৰোৱাৰী সম্প্ৰদায় বা মিয়া সম্প্ৰদায়ৰ মানুহখিনিয়ে কৰিছে আহক আমি ব্যৱসায়টো লওঁ আপোনালোকে এটা ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট কোম্পানী কৰক আৰু ইয়াৰ বাবে কিবা সহায় সহযোগ বুজি আৰু কিবা জানিব খোজে মোৰ লগত যোগাযোগ কৰক ধন্যবাদ